নমস্কাৰ, মই কৈ আছোঁ আৰোগ্য ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ নগাঁও অসমৰ পৰা। এই ভিডিঅ'টোত আপোনালোকে দেখা পাব যে এজন পেচেণ্ট আছে, পষ্ট এলবো ফ্ৰেকচাৰৰ তেওঁৰ ৰিহেবিলিটেশ্যন চলি আছে। তেওঁ হাতখন ইমানখিনিয়ে মেলিব পাৰে, হাতৰ কিলাকতি যোৰাটো গোটেইটো খোল নাখায়, তললৈ বিচনাত লাগি নাযায় হাতখন মেলিলে, আৰু যদি কুচাই তেতিয়া কান্ধলৈকে চুব নোৱাৰে, ইমানখিনিয়ে আহি আছে তেওঁৰ জইণ্ট ৰেঞ্জ, এলবো জইণ্ট ৰেঞ্জ, অনলি 90 ডিগ্ৰী এপ্ৰক্সিমেটলি। তেওঁৰ এতিয়া প্লাষ্টাৰ খোলাৰ পিছত 2 মাহ হ'ল আৰু তেওঁ এতিয়াহে আৰম্ভ কৰিছে ফিজিঅ'থেৰাপি। 2 মাহ তেনেকৈ থকা হ'ল আৰু সেইকাৰণে এইটো এটা লেট কেছ, পষ্ট ফ্ৰেকচাৰ লেট কেছ হৈ গৈছে। ফিজিঅ'থেৰাপি সময়ত আৰম্ভ নকৰাৰ কাৰণে তেখেতৰ টাইটনেছটো বাঢ়ি গৈছে এলবো জইণ্টৰ। চ' পষ্ট ফ্ৰেকচাৰ প্লাষ্টাৰ খোলাৰ লগে লগে ফিজিঅ'থেৰাপি কৰাটো খুবেই দৰকাৰ। প্ৰেছক্ৰাইবড হওক নহওক, ফিজিঅ'থেৰাপি কৰালে নৰ্মেল জইণ্ট ৰেঞ্জ অফ মোশ্যনো আহি যায় আৰু পেইন ৰিলিফ হয়, চুৱেলিং কম হয়। বহুত দিনলৈ প্লাষ্টাৰ বান্ধি ৰখাৰ কাৰণে হাত বা ভৰিত য'তে নহওক মাংসপেশী বহুতেই কমজুৰি হৈ আহে, যিটো কাৰণে নৰ্মেল মুভমেণ্ট কৰিবলৈ অসুবিধা হয় পেচেণ্টৰ। ফিজিঅ'থেৰাপি এণ্ড এক্সাৰচাইজ কৰালে আগৰ দৰে হাত বা ভৰিৰ জোৰ ঘূৰাই অনাৰ বাবে সহায় হয়। পেচেণ্টজনে আগৰ দৰে আকৌ নৰ্মেল লাইফলৈ উভতি যাব পাৰে। পষ্ট ফ্ৰেকচাৰ ভালকৈ ফিজিঅ'থেৰাপি নকৰালে কিছুমান ধৰণৰ ৰেজিডুৱেল অসুবিধা থাকি যায় পেচেণ্টৰ, যেনে পিছলৈও বিষ, চুৱেলিং আৰু টাইটনেছ, কমজুৰি, সেইবোৰ কম মাত্ৰা হ'লেও বাকী থাকি যায়। আশা কৰিলোঁ এই ভিডিঅ'টো আপোনালোকৰ চবৰ কাৰণে লাভকাৰী থাকিল। যিমান পাৰে শ্বেয়াৰ কৰিব, চবেই জনাটো খুবেই উচিত। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ভিডিঅ'টো এটা লাইক দিব। টেক কেয়াৰ, বাই বাই।